নমস্কাৰ বন্ধুসকল প্ৰথমতে আপোনালোকক আমাৰ চেনেল বা আসামিজ ইউনিক লাৰ্ণত স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ পৃথিৱীত থকা কেইখনমান ভয়ানক ৰেলপথৰ বিষয়ে কৈছিলোঁ। এতিয়া মই আপোনালোকক আমাৰ পৃথিৱীৰ কেইখনমান ভয়ানক ৰাস্তাৰ বিষয়ে ক'ম। এনে ৰাস্তা যাক আপুনি কল্পনাও কৰিব নোৱাৰে। আজি মই টপ 6 ভয়ানক ৰাস্তাৰ বিষয়ে ক'ম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগত আপোনালোক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। নম্বৰ 6 নৰ্থ ইয়ংগেছ ৰোড, বলিভিয়া। ইয়াক দ্য ডেথ ৰোড অফ বলিভিয়া নামেৰেও জনা যায়। এই ৰাস্তাই লা পেজৰ পৰা চুলুমনিলৈ যায় আৰু এই ৰাস্তাত প্ৰায় সকলো সময়তে বৰষুণে থাকে। বৰষুণৰ ফলত ই সম্পূৰ্ণৰূপে পিছল হৈ পৰে। পিছল হোৱাৰ বাবে যিকোনো সময়তে দুৰ্ঘটনা হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাস্তাত ধোঁৱা আৱৰণ থাকে। ধোঁৱা আৱৰণ থকাৰ বাবে এই ৰাস্তাক আপুনি ভালদৰে মনিব নোৱাৰে। সেইবাবে প্ৰত্যেক বছৰে প্ৰায় 100 পৰা 150 মান মানুহৰ মৃত্যু হয়। এই ৰাস্তাৰে যাওঁতে আপুনি ঠায়ে ঠায়ে কিছুমান ক্ৰছ চিন দেখা পাব। এই ক্ৰছ চিনসমূহ ইয়াত হোৱা মানুহৰ মৃত্যুৰ বাবে চিহ্ন বুলি ৰখা হৈছে। নম্বৰ 5 মেনাং ৰোড, নেপাল। নেপালৰ মেনাং ৰোড ভূপৃষ্ঠৰ পৰা 2329 ফুট ওখ। এই ৰাস্তা সম্পূৰ্ণ জিগজেগ আৰু ঠেক। ই জিগজেগ আৰু ঠেক হোৱাৰ লগতে ইয়াত তীব্ৰবেগী বতাহো আহে। ইয়াৰ উপৰিও এই ৰাস্তাত পৰি থকা ৱাটাৰফলৰ বাবে ই একেবাৰে ভয়ানক হৈ পৰে। এই ৰাস্তাৰ পৰা যদি আপোনাৰ গাড়ীখন পিছলি তলত পৰে তেনেহ'লে আপুনি অনুমান কৰিব পাৰিব যে ই কিমান তলত পৰিব। সেইবাবে ইয়াৰ পৰা তলত পৰাৰ পিছত আপোনাৰ বাচি থকাৰ কোনো সম্ভাৱনা নাথাকে। নম্বৰ 4 কিস্তৱাৰ ৰোড, হিমালয়। ভাৰতৰ হিমালয়ত থকা এই ৰাস্তা পৃথিৱীৰ আটাইতকৈ ভয়ানক ৰাস্তাৰ ভিতৰত অন্যতম। এই ৰাস্তা সমুদ্ৰপৃষ্ঠৰ পৰা 2000 ফুট ওপৰত আছে। এই ৰাস্তা পাহাৰৰ মাজেৰে বনোৱা আছে। পাহাৰৰ মাজেৰে বনোৱাৰ লগতে ই অতি ঠেকো আৰু ই ইমানেই ঠেক যে কেতিয়াবা ইয়াৰ পৰা বাইক এখনো পাৰ হোৱাটো অতি কষ্টকৰ হৈ পৰে আৰু ই সম্পূৰ্ণৰূপে উখোৱা মোখোৱা। ইয়াক ভাৰতৰ দ্য কিলাৰ ৰোড বুলিও জনা যায়। কিলাৰ ৰোড নামৰ পৰাই আপুনি জানিব পাৰে যে ই কিমান ভয়ানক হ'ব। নম্বৰ 3 জেমছ ডেল্টন হাইৱে, আমেৰিকা। আমেৰিকাত থকা এই হাইৱে সকলো সময়ত বৰফেৰে ঢাক খাই থাকে। বৰফৰ ফলত গাড়ীখন যিকোনো সময়ত পিছলি যাব পাৰে। 414 মাইল দীঘল এই ৰাস্তাৰ দুয়োকাষে অকল বৰফেই দেখা পোৱা যায়। এই ৰাস্তাত যদি আপোনাৰ গাড়ীখন বেয়া হয় অথবা ফিউল শেষ হয় তেন্তে আপুনি ইয়াত একো সহায় নাপাব। ভাল ড্ৰাইভাৰ এজনে এই ৰাস্তাৰে যাত্ৰা কৰিব নিবিচাৰে কাৰণ ইয়াত যিকোনো সময়ত ধুমুহা বতাহ আহি থাকে, যাৰ ফলত এই ৰাস্তা সম্পূৰ্ণ ব্লক হৈ যায় আৰু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। নম্বৰ 2 পেৰিমেটছ ৰোড, পাকিস্তান। পাকিস্তানৰ এই ৰাস্তা সমুদ্ৰপৃষ্ঠৰ পৰা 10,826 ফুট ওখ। এই ৰাস্তা সম্পূৰ্ণৰূপে পাহাৰৰ পাথৰেৰে নিৰ্মিত। এই ৰাস্তাৰ তলত থকা দ গাঁতে আপোনাৰ বুকু কঁপাই দিব পাৰে। ড্ৰাইভাৰজনৰ ভুল ধাৰণাই আপোনাৰ মৃত্যুৰ কাষ চপাই দিব পাৰে। এইখন ৰাস্তাৰে এটা সময়ত অকল এখন গাড়ীহে পাৰ হ'ব পাৰিব। যদি ভুলেক্ৰমে আন এখন গাড়ী আপুনি মুখামুখি হয় তেন্তে ই ক্ৰছ কৰিব নোৱাৰিব। সেইবাবে আপোনাৰ মৃত্যু নিশ্চিত হৈ যাব। এই ৰাস্তাক কেইবা হাজাৰ বছৰৰ আগতে ইয়াত থকা বাসিন্দাসকলে নিৰ্মাণ কৰিছিল। তাৰ পিছত এবাৰো এই ৰাস্তা ৰিপেয়াৰ হোৱা নাই। পুৰণি হোৱাৰ বাবেও এইখন ৰাস্তাক অতি ভয়ানক বুলি ক'ব পাৰি। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন গ্ল'বেল ছিষ্টেম ৰিপৰ্ট 2013 মতে ই পৃথিৱীৰ দ্বিতীয় স্থানত থকা আটাইতকৈ ডেঞ্জাৰাছ ৰাস্তা। নম্বৰ 1 কাহিল ক্ৰছিং, ইষ্ট এলিগেটৰ ৰিভাৰ ৰোড, অষ্ট্ৰেলিয়া। এই ৰাস্তা নদীৰ মাজেৰে নিৰ্মাণ কৰা হৈছে। প্ৰত্যেক সময়তে এই ৰাস্তা নদীৰ পানীত ডুবি থাকে আৰু এই নদীৰ পানী তীব্ৰতাৰে বৈ থাকে। পানীৰ তীব্ৰ গতি হোৱাৰ ফলত এই ৰাস্তাৰে যাত্ৰা কৰোঁতে যিকোনো সময়ত গাড়ী নদীত ডুবি যাব পাৰে। যদি আপুনি এইখন নদীত পৰে তেন্তে আপুনি ইয়াৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰে কাৰণ এই নদীত অতি ভয়ানক ঘঁৰিয়াল পোৱা যায়। সেইবাবে এই ৰাস্তাক অতি ভয়ানক ৰাস্তা বুলি কোৱা হয়। বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব। যদি আপোনালোকক আমাৰ এই ভিডিঅ' ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। নমস্কাৰ।